যোৱা 13 তাৰিখে কথা 13 তাৰিখে 3 বজা মানত এজন কাষ্টমাৰ আহিছিল আৰু সেই কাষ্টমাৰজন আহোঁতে মোক এটা মোবাইলৰ ফ্ৰেম উলিয়াব দিছিল আৰু সেই উলিয়াওঁতে মই অলপ লেট হৈছিল। তেতিয়া মালিকে কৈছে তই ইমান দেৰিলৈকে দেখি পোৱা নেকি, আহি চিধা মোৰ মূৰত কাষ্টমাৰ আগত মোৰ মূৰত মাৰি দিছে আৰু আগতো তেনেকে মোক মূৰত থাপৰ মাৰি পাইছে আৰু কাষ্টমাৰ আহিলে কয় তোৰ মূৰত থাপৰ মাৰিম, অ পাগল, তেনেকে মোক ব্যৱহাৰ কৰে। আৰু সেইদিনাখন মই কান্দি দিয়াৰ পিছত কৈছে কি তই মনে মনে থাক, বাকী দোকানৰ মানুহবিলাকে দেখি পাব, মোক কি বুলি কব, তই আৰু কাম কৰিবি নাই বুলি তেনেকে কৈছে। মানে কান্দিবি নেকি, তেনেকে মোক ভাবুকি দিছে সিহঁতে। মানে ভয়ত মই সেই দিনটো কান্দি থাকিলো আৰু ঘৰত গৈ মই চিধা কান্দি থাকিলো। 14 তাৰিখে কামত মই নাহিলো, ভয়তে কামত নাহিলো, যাতে মোক আকৌ মাৰিব নেকি তেনেকুৱা এটা ভয় ভাৱ থাকিলে। সেইটোৱে কৈছো, মালিকে মানে মোক হাত লগাবৰ কাৰণে ক'ত অধিকাৰ পালে। ইমানে কথা, যদি এগৰাকী নাৰীক যদি হাত লগায় তেনেহলে সেই ন্যায় প্ৰদান পাম বুলি আশা ৰাখিলে। আৰু যিহেতু মোৰ সন্মানৰ আঘাত দি তেখেতে মোক হাত লগাইছে আৰু মোৰ মনত আঘাত দিছে, শৰীৰতো তেখেতে মোক আঘাত দিছে। আগতে মোৰ তেনেকে থাপৰ মাৰি পাইছে। মই উচিত ন্যায় মই পাব লাগে, তেখেতক যেন আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসন। এক নম্বৰ কথা, তহঁতি সদায় সদায় এনেকুৱা কৰি থাকিবি। এইটো আচলতে এতিয়া ঘটনা নহয়, পূৰ্বত এটা ঘটনা হৈ আহিছে। সেইদিনাখন চনু মোবাইলৰ লগত যিটো ঘটনা হ'ল, ঘটনাটো হোৱাৰ পাছতো তেওঁলোকে আকৌ বৰ্বৰতা দেখা আমাৰ খিলঞ্জীয়া ছোৱালীৰ ওপৰত তেওঁলোকে প্ৰহাৰ কৰিছে। সেইটোত আমি বহুত লাজত পৰিছোঁ আৰু সেইকাৰণে আমি কৈছোঁ যে যিজন দোকানী ছত্ৰধাৰীয়ে তেওঁ CC কেমেৰা নথকা সুযোগ লৈ পেলাই তাক যে বৰ্বৰতা দেখালে বা তাক কিবা মাথাত 2 চাপটা 3 চাপটা তাত হাত লগালে, সেইটো আমি মদক ছাত্ৰ সন্থাই তীব্ৰ প্ৰকাৰে গৰিহণা দিছোঁ। আৰু যদি তেওঁলোকৰ সাহস আছে আমাৰ সন্মুখলৈ আহক, আমাৰ সন্মুখলৈ আহি তেওঁলোকে বৰ্বৰতা দেখাওক, তেতিয়া আমি প্ৰত্যুত্তৰ দিম তেওঁলোকক কি ক'ব লাগে। এজনী নিৰীক ছোৱালীক যদি অকলে তেনেকৈ পাই অত্যাচাৰ কৰাটো এইটো কোনো মতামতৰ মানে কাৰবোৰ বুলি কৈছোঁ। তেওঁ যদি সঁচাকৈ সাহস আছে তেওঁলোকে আমাৰ সন্মুখলৈ আহক, সন্মুখলৈ আহি কওকহি যে তেওঁলোকে এই বৰ্বৰতা দেখাবলৈ আমাৰ আগত দেখাওকহি। সেইকাৰণে আমি TDS সাহেবক এটা কথা কৈছোঁ, যেতিয়ালৈকে তেওঁ আমাৰ এই ছোৱালীজনীয়ে আমাৰ যেতিয়ালৈকে আমাৰ উচিত ন্যায় নাপায় তেতিয়ালৈকে TDS কমপ্লেক্স বন্ধ কৰি দিওঁ আমি ঘোষণা কৰিছোঁ, বন্ধ কৰি থ'ব লাগিব। আৰু আমি পূৰ্বত যিটো দাবী আছিলে যে তেওঁলোকে প্ৰতিখন দোকানত CC কেমেৰা লগোৱাৰ কথা আছিলে, কিন্তু আজি CC কেমেৰা নাই, সেইটো আমি বহুত লাজত পাইছোঁ। সেইকাৰণে আমি TDS সাহেবক কৈছোঁ অতি শীঘ্ৰে CC কেমেৰা লগোৱাৰ কিবা ব্যৱস্থা কৰক, নহ'লে কিন্তু ইয়াতকৈ পূৰ্বতে ভয়ংকৰ কাণ্ড হ'বলৈ মানে ইয়াত সংঘটিত হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আমি অতিকৈ আজি লজ্জাজনক অনুভৱ কৰিছোঁ। TDS আজি আপোনালোকে অসমৰ
অসমৰ ৰাইজে দেখিছে আজি অলপ দিনৰ আগত টিডিএত এটা ইমান ডাঙৰ এটা ঘটনা ঘটি গৈছিলে আৰু তাৰ ওপৰত উচিত তদন্ত আমি বিচাৰিছিলোঁ, উচিত তদন্ত পালোঁ। কিন্তু আজি তথাপি আমি কথা ক'ব বিচাৰিছোঁ অসম চৰকাৰ তথা ইয়াৰ জিলা প্ৰশাসন আৰু তিনিচুকীয়া পুলিচ প্ৰশাসন আমি জনাব বিচাৰিছোঁ যে খিলঞ্জীয়াৰ ওপৰত বাৰে বাৰে টিডিএ মাৰ্কেটত ইয়াত মুছলমান সম্প্ৰদায়ৰ লোকৰ অত্যাচাৰ কিয় আমি প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ। আৰু ইয়াৰ মানে স্থায়ী আজি সমাধান লাগে বুলি বৃহত্তৰ অসম যুৱ মঞ্চ আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে আমি দাবী কৰিছোঁ যে যেতিয়ালৈকে টিডিএ স্থায়ী সমাধান নিদিয়ে, যেতিয়ালৈকে ইয়াৰ এখন মিটিং আকাৰে নি পেলাই কমিটি গঠন কৰি পেলাই স্থায়ী সমাধান নাপাওঁ, তেতিয়ালৈকে টিডিএ বন্ধ থাকিব। স্পষ্ট কথা আমি ক'ব বিচাৰিছোঁ এখেতলোকে সংখ্যালঘু মানুহখিনিয়ে কি অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ কি টাৰ্গেট কৰি লৈছে নেকি আমাৰ তাত প্ৰশ্ন আছে। সেইদিনা আমি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি দেখিবলৈ পাইছোঁ নগাঁৱত এটা অসমীয়া এলেকাত হৰ্ণ বজোৱাৰ স্বাৰ্থত এটা হেলমেট মাৰি মূৰা ফালি পঠিয়াই দিছে। তাৰপিছত আমাৰ তালাবত দেখিছোঁ সেইদিনাখন এটা ঘটনা কৰিছে, এটা মৰাণ সম্প্ৰদায়ৰ লোকক ডেলিভাৰী বয়ক তেখেতলোকে বেয়াকৈ প্ৰহাৰ কৰিছে। আৰু সেই ঘটনা মোৰ নাওঁতে টিডিএ মাৰ্কেটত SB মটৰ্ছ নামে তাৰ স্বত্বাধিকাৰীজনে এজনী খিলঞ্জীয়া দৰিদ্ৰ ঘৰৰ ছোৱালী তেওঁ আৰ্থিক অৱস্থাত পৰি তেওঁ দেউতাক আৰ্থিক অৱস্থাত বেয়া দেখি তেওঁ ইয়াত 2 টকা আয় কৰিবলৈ আহি ইয়াত কৰ্মৰত আছিলে। আমাক অভিযোগ জনাইছে যে আজি 2-3 মাহ ধৰি তেওঁলোকে টিডিএত যেতিয়া প্ৰথম ঘটনা হৈছিলে তেতিয়াই তেওঁ মানসিকভাৱে অত্যাচাৰ চলাইছে। আৰু তেনেতে ক্ষান্ত নাথাকি পৰহি 13 তাৰিখে 3মান বজাত গ্ৰাহকৰ আগত তেওঁ 2-3 থাপৰ মাৰিছে। আমি প্ৰশ্ন কৰিছোঁ তেওঁ অসমীয়া ছোৱালীক এজনী নাৰী জাগৰ নাৰী ৰক্ষক কোৱা চৰকাৰ বেটি বচাও বেটি পঢ়াও কোৱা চৰকাৰ দিনত নাৰীক গাত হাত তুলিবলৈ ক'ত ক্ষমতা পালে আমাৰ প্ৰশ্ন লাগে। আমি ইয়াৰ পৰা দাবী বিচাৰিছোঁ অতি সোনকালে ৰাজহুৱাভাৱে ক্ষমা খোজক আৰু তেওঁক কেছ চেষ্টা কৰি জেল হাজতলৈ প্ৰেৰণ কৰক। আৰু কাজল গোহাঁই ডাঙৰীয়াই ক'ব বিচাৰিছোঁ উচিত তদন্ত কৰক আৰু উচিত তদন্ত কৰি স্থায়ী সমাধান উলিয়াই দিয়ক, নহ'লে কিন্তু আমি ক্ষান্ত নাথাকোঁ। ধন্যবাদ। জয় অসম। गेंदी भी नहीं गुजरी तुम्हें आईने में